কবিতাৰ শিৰোনামা দৃষ্টিৰ উলংঘতা। জীৱনৰ একোটি সুখ কোনো নৱসৃষ্টিৰ হৈ পৰে কোষ। শক্তিৰ বৃদ্ধি বাঢ়ি যায় সৃষ্টিৰ সমৃদ্ধি। দৃষ্টিৰ কম্পনতা জগতৰ হয় উলংঘতা। দাতাক উলংঘ কৰা মহাপাপ। ৰক্তৰ নিজৰাত নাই ইয়াৰ সমাধান। জ্ঞান কলহেৰে খাই মানুহে আজিও পূৰ্ণ শিক্ষা পোৱা নাই। শিক্ষাৰ মূল্য ডিগ্ৰীয়েই নহয়, ব্যৱহাৰ যদি অন্তিমলৈ বয়। যি নাৰীয়ে কালৰ পৰাও প্ৰাণ কাঢ়ি লয়, সেই নাৰীৰেই কিয় বস্ত্ৰহৰণ হয়। সেই পুৰুষ উলংগ ছবিয়ে দিছে আনন্দৰ মায়া। সেই দৃষ্টিত হয় যদি তোমাৰ ভনীজনীৰ ছায়া। নাৰী সম্পৰ্কত বহু ধৰণ। মাতৃৰূপী নাৰীক কৰিব পাৰিবা অপহৰণ। আজি সম্পৰ্কৰ নাই পাৰ্থক্য, হৈ পৰিছে সভ্য সমাজ শূন্য। জীৱনৰ একোটি সুখ কোনো নৱসৃষ্টিৰ হৈ পৰে কোষ। শক্তিৰ বৃদ্ধি বাঢ়ি যায় সৃষ্টিৰ সমৃদ্ধি। দৃষ্টিৰ কম্পনতা জগতৰ হয় উলংঘতা।